Hi guys. আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ডাইৰেক্ট আমাৰ ৰবাৰ বাগানৰ পৰা মানে গাইছ মই ৰবাৰ কাটি আছোঁ বৰ্তমান ৰাতিপুৱা বাজিছে 6টা আৰু মানে আমাৰ বেছি ৰবাৰ নাইতো তাৰ কাৰণে অলপ দেৰিকৈ কাটো মানে হৈ যায় আৰু অলপহে তো হাই হেল্ল' নমস্কাৰ গুড মৰ্ণিং অসম স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ তেতিয়াহ'লে বলক আজিৰ কাৰ্যক্ৰম আৰম্ভ কৰোঁ মানে ভিডিঅ'টো আৰম্ভ হৈয়ে গ'ল জাষ্ট ৰবাৰ কাটাটোহে হোৱা নাই আমাৰ ৰবাৰ বাগানটো ৰবাৰ কাটা হৈ গ'ল আৰু আছে ইফালে আমাৰ জেঠি সোণাৰ কাটবা যাব লাগিব গতিকে চাই থাকক ভিডিঅ'টো আৰু গাইছ ইফালে মোৰ তিৰিটা চোতাল চাৰি আছে পুৱা মই ভিডিঅ' কৰাৰ কাৰণে খং উঠি আছে পাই संभाल के काम करो ऐसा मत करो मेरी जान लाइफ में कुछ अच्छा करो यार গাইছ আমাৰ ৰবাৰ আঠাটো কাটা হৈ গ'ল এতিয়া মই আমাৰ জিঠি সোণাৰ ৰবাৰ কাটিব গৈ আছোঁ ইফালে মোৰ জিঠি সোণাৰ বাগান ইফালে এতিয়া মোৰ 6টা বাজিব 7টা বাজিব মোৰ ৰবাৰ কাটা হৈ গ'ল এতিয়া মই ব্ৰাছ কৰি লওঁ দে ইয়াৰ মই বনাই আছোঁ এতিয়া চাহ অলপমান চাহপাত কম হৈছে দেখোন এতিয়া হৈছে কাৰাক মাল মানে আমি এনে চাহটো নাখাওঁ মানে ৰাতিপুৱা মা পিঠা আৰু আলু উখা দি থৈ গৈছে এইটো খাব লাগিব নহয় গাইছ ৰাতিপুৱা ভাত চাত খাই এইবাৰ আমাৰ তিৰিটা কৰি কাটি আছে কৰ্দৈ টেঙা আচাৰ থবৰ কাৰণে আৰু ইফালে আছে আমাৰ স্ক্ৰাব গাইছ দিছ ইজ গুগু গন্ধা এইটো হোৱাট আৰ ইউ ডুইং মাই তিৰি কৰ্দৈ টেঙাৰ আচাৰ। কি বনাব আচাৰ Hi guys. আজি আমি আচাৰ বনাম কৰ্দৈ টেঙাৰ। এয়া মই কাটি আছোঁ টুকুৰা টুকুৰকৈ। এতিয়া মই নিমখ আৰু হালধি আনি শুকা দিম ৰ'দত। আধা শুকান হ'লে মই তেল সানি বৈয়ামত ভৰাই থৈ দিম। আপোনালোকে খাবলৈ আহিব। কোনে কোনে আচাৰ খাই ভাল পায় কমেণ্ট কৰি জনাব আৰু লাইক কৰিব মোৰ ভিডিঅ'বোৰ চাই। মই নতুনকৈ মিনি ব্লগ বনোৱা আৰম্ভ কৰিছোঁ গাইছ। ভুল হ'লে ক্ষমা কৰি দিব আৰু ভাল কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ভিডিঅ' লাইক কৰিব আৰু মোক ফ'ল' কৰিব আৰু যাতে আচাৰ বনোৱা ৰেচিপি ভিডিঅ' বনাব পাৰোঁ মই আচাৰ বনাই ভাল পাওঁ চাওক গাইছ এতিয়া মই হালধি আৰু নিমখ আনিলোঁ এতিয়া মই ধুনীয়াকৈ ৰ'দত শুকাবলৈ দিম তাৰপিছত অলপ শুকালে আৰু হ'ব আৰু গাইছ আমাৰ বুঢ়ীটো ক'তবা যাব নাযাং গাইছ ক'ত বাইয়ে দিছিল পিন্ধি চালোঁ আৰু মোক সাজিছেনে নাই হয় নেকি ইয়াক গাইছ বোলে একটা ৰিলছ বনাব লাগে তো ৰিলছ মই বনালে অৰ্ডাৰ দি আনিছিলোঁ কিন্তু দেখিছা কিমান ডাঙৰ হৈছে সৰু কৰিব লাগিব বৰ্তমান মই এনেকৈ ভিডিঅ' বনাই আছোঁ এইখন মোৰ হাজবেণ্ডে গিফ্ট দিছিল প্ৰথমবাৰ লগ কৰাতে আৰু এইখন পৰহি দিনা বাইদেৱে দিছে সেইকাৰণে পিন্ধি চালোঁ আৰু গাইছ ইউ আৰ লুকিং ছ' বিউটিফুল ছ' ভেৰি কেট এখন তলত আৰু ব্লাউজ আছে বাৰু ওপৰতে পিন্ধিছোঁ মই আপোনালোকে সেইটো ইগন'ৰ কৰি দিব ठीक है হাই গাইছ আমি এইবাৰ বুঢ়া বুঢ়ী আঠা চাপাব আহিছোঁ আহি পালোঁ আৰু আমি এতিয়া আঠা চাপাম মোৰ বুঢ়াৰ ইমান ঠাণ্ডা লাগছে মানে আজি চুইটাৰ খোলাই নাই চাওক গাই আৰু মই ওলাইছোঁ বডি এতিয়া আমি আঠা চাপাম বুঢ়া বুঢ়ী এইটো মানে বাতিটো পাতি থৈ আছে এইটো মোৰ ছাইড বিজনেছ হয় গাইছ এতিয়া আমাৰ হৈ গ'ল আঠা চাপোৱা এতিয়া আমাৰ বাগানখন অকলে চাপাব আমাৰ হাজবেণ্ডে মোৰ হাজবেণ্ডে এতিয়া আমি গৈ আছোঁ ঘৰলৈ হাই গাইছ এতিয়া মানে মই আঠা বনাই আছোঁ এইবোৰ গাখীৰ বুলি নাভাবিব আপোনালোকে এইবোৰ ৰবাৰ আঠা হয় আপোনালোকে খালে মৰি যাব এইবোৰ গাইছ আজি আমাৰ ৰবাৰ আঠা কাটা চেজ হোৱাৰ পিছতো আকৌ আহিলোঁ ৰবাৰ বাগানত ৰবাৰ তুলিব মানে কথাটো হ'ল এনেকুৱা এইটো মোৰ তিৰিৰ ছাইড বিজনেছ মানে
পিছত ওলাই থকা আঠাবিলাক অলপমান পাতি থওঁ সেই আঠাটো ইমান পাই এখানকৈ পোৱা যায় এইফালে মোৰ তিৰিটো চাপাই আছে দেখিছানে আপোনালোকে এইটো